নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এক্সেলেন্স অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটোত এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন জব আপডেটসমূহৰ লগতে ইয়াৰ আন দিশসমূহ আলোচনা কৰা হয়। আজি আমি কথা পাতিম অসম চৰকাৰৰ চাকৰি আছাম স্কিল ডেভেলপমেণ্ট মিছন, আৰু ইয়াত কেইবাটাও পদ ওলাইছে আৰু এই পদসমূহৰ লাষ্ট ডেট আপোনালোকৰ 31/7/2019 দিছে। আহক আমি আলোচনা কৰোঁ পদসমূহ। ইয়াৰে প্ৰথম পষ্ট দিছে আপোনালোকৰ কাউন্সিলৰ নাম্বাৰ অফ পষ্ট এটা S23/40, এডুকেশ্যনেল কোৱালিফিকেশ্যন যিকোনো গ্ৰেজুৱেট ডিগ্ৰীধাৰী হ'ব লাগিব আৰু 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যনত থাকিব লাগিব। 2 নম্বৰ পোষ্ট আপোনালোকৰ প্লেচমেণ্ট কোঅৰ্ডিনেটৰ নাম্বাৰ অফ পোষ্ট এটা, তাৰপিছত এজ আপোনালোকৰ 23/40 বছৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন প্ৰথম পোষ্টৰ দৰে একেই। তাৰপিছত 3 নম্বৰ পোষ্ট ৰিচিপশ্যনিষ্ট, এজ আপোনালোকৰ 23/40 বছৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন একেই বিচাৰিছে। 4 নম্বৰ পোষ্ট আপোনালোকৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, নাম্বাৰ অফ পোষ্ট 3টা, আপোনালোকৰ এজ 23/40, এডুকেশ্যনেল কোৱালিফিকেশ্যন একেই প্ৰথম পোষ্ট পদসমূহৰ দৰে। আৰু 5 নম্বৰ পোষ্ট আপোনালোকৰ লেবৰেটৰী এছিষ্টেণ্ট ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ, নাম্বাৰ অফ পোষ্ট এটা, এজ আপোনালোকৰ 23/40 বছৰ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম SSLC পাছ কৰা হ'ব লাগিব আৰু তেওঁলোকৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচত। আৰু 6 নম্বৰ পোষ্ট লেবৰেটৰী এছিষ্টেণ্ট হস্পিটেলিটি হাউচকিপিং, নাম্বাৰ অফ পোষ্ট এটা, এজ আপোনালোকৰ একেই। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন SSLC পাছ কৰা হ'ব লাগিব আৰু ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব হাউচকিপিঙত। আৰু 7 নম্বৰ পোষ্ট লেবৰেটৰী এছিষ্টেণ্ট বিউটি এণ্ড ৱেলনেছ, নাম্বাৰ অফ পোষ্ট এটা, তাৰপিছত আপোনালোকৰ এজ একেই, এডুকেশ্যনেল কোৱালিফিকেশ্যন SSLC পাছ হ'ব লাগিব আৰু ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব বিউটি এণ্ড ৱেলনেছত। 8 নম্বৰ পোষ্ট লেবৰেটৰী এছিষ্টেণ্ট ৰিটেইল ছাৰ্ভিচ, নাম্বাৰ অফ পোষ্ট এটা, এজ 23/40 বছৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন SSLC পাছ কৰা হ'ব লাগিব আৰু ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব ৰিটেইল অপাৰেশ্যনত। তাৰপিছত 9 নম্বৰ পোষ্ট অফিচ পিয়ন, নাম্বাৰ অফ পোষ্ট এটা, এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ 8 পাছ হ'ব লাগিব আৰু এজ আপোনালোকৰ 23/40 বছৰ। আৰু হাউ টু এপ্লাই এইটো সাধাৰণতে অফলাইন মাধ্যমেৰে হ'ব আৰু আমাৰ ডেছক্ৰিপশ্যনত ইয়াৰ এডভাৰটাইজমেণ্ট ডিটেইলছটো দি দিয়া হ'ব, যাৰ জৰিয়তে আপোনালোকে সকলোখিনি চাই ল'ব পাৰিব। এইখিনিয়ে, আৰু যদি ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটো সামৰিছোঁ। ধন্যবাদ। জয় অসম।